নেটটো sorry ইমান বেয়া নেটৱৰ্ক নেটটো ইমান বেয়া ষ্টপ হৈ গৈছে আহিছেনে বাৰু আকৌ আহিছেনে বাৰু কোনোবা মই কমেন্টছ পোৱা নাই ওকে বহুত বেয়া নেটৱৰ্ক মই এই কাৰণে লাইভ নাহো কোৱাছ বহুত অশান্তি পাওঁ পন নিলিম কি খবৰ থাকিলে ডাউন শেষ হ'লে তপন নিলিম আহিবা বিহু খাবলৈ ভাল দিয়া একদম ভাল নহয় এই চোৱা জুয়ে পুৰিলে একদমেই বেয়া সো কালিও এই পেজটোৰ পৰা অমৰদা লাইভ আহিছিলে তো অমৰদা কমপ্লিট কৰিব নোৱাৰিলে বহুত বেয়া চোন নেটডাল এবাৰ আহি কাট খাই গৈছে মাই গড মই পাগল হৈ যাম এতিয়া আকৌ কাটি গৈছিলে মই অলপ চলপ কৰি বচাইছোঁ দেই ফিনিছ হৈ দেখাইছিলে অঁ ৰৈ গৈছ বা ৰৈতো গৈছোঁ নেটটো ইমান বেয়া বিহুৰ শুভেচ্ছা থাকিল তোমাৰো ধন্যবাদ অৰূপদা আপোনালৈ গাম দিয়া বিহু অনুষ্ঠানতে তুমি মোক হিন্দী গাব মাতিছা হৌ বিহুৰ বতৰ তো মই অকণমান বিহুকে গাওঁ প্ৰথমে ইছৰাম বহুত বেয়া দেই নেট মোৰ পজ হৈ গৈছে বিহু গাম বাৰু এতিয়া বিহুসুৰীয়া আধুনিক গীত খুব পুৰণা লুনা সোণোৱাল বাৰ গীত প্ৰিয় গীত বিহুক লৈ গতিকে গীতটি গাই মই আৰম্ভ কৰোঁ ন ভাল লগা এটি গীত খুবেই ভাল লাগে লুনা সোণোৱাল ওৱান অফ মাই ফেভৰেট
অসমীয়া ইণ্ডাষ্ট্ৰীৰ খুব ভাল লগা এগৰাকী কণ্ঠশিল্পী। জানোচা খুব ভাল লগা বহাগৰ গীত। তো সকলো ভাল পালে ভাল লাগিব আৰু তাতে অকণমান হাতটা দিব যায় সহযোগ কৰিলে ভাল লাগিব দেই। মই আৰম্ভ কৰিছোঁ। বেলি বিহুতে নাচনিৰ সাজতে ও চেনাই ও শুনাই আহিলে মই বিহুলৈ ওলাই, আহিলো মই বিহুলৈ ওলাই। এই বেলি বিহুতে নাচনিৰ সাজত। আকৌ কানেকশ্যন ফেইল হৈ গৈছে, মই কি কৰিম ৰে, চাৰা মুড খাৰাপ হৈ যায়। আকৌ গাওঁ প্ৰথমৰ পৰা আৰম্ভ কৰিছিলোঁহে। এই বেলি বিহুতে নাচনিৰ সাজতে ও চেনাই ও শুনাই আহিলো মই বিহুলৈ ওলাই, আহিলো মই বিহুলৈ ওলাই। মুগাৰ সাজেৰে মই সাজিলো কাচিলো, মুগাৰ সাজেৰে মই সাজিলো কাচিলো, নাহৰ ফুলৰ থোপাৰে খোপৰি ভৰালো। চেনাইৰ যে সঁহাৰি নাই, চেনাইৰ যে সঁহাৰি নাই, চেনাইৰ যে সঁহাৰি নাই, চেনাইৰ যে সঁহাৰি নাই। আহিলো মই বিহুলৈ ওলাই, আহিলো মই বিহুলৈ ওলাই। খুব ভাল লগা এইটো গীত মোৰ, আৰু মই বহুত সৰুতে গাইছিলোঁ এইটো গীত। তাৰ পাছত গাওঁ, 2-4খন মঞ্চৰ ৰিকুৱেষ্ট আহিলেহে গাওঁ, কাৰণ মৰ্যাদা সকলো মঞ্চৰ বাবে সকলো গীত নহয় বাৰু। গতিকে আজি গাবলৈ পালোঁ প্ৰথমে বহুত ভাল লাগিছে, বহুত ভাল লাগিলে মই গাবলৈ পাই। কিছুমানে হয়তো প্ৰথম শুনিছে গীতটি, কেনেকুৱা পাইছে জনাব। ধুনীয়া গান। দীপাংকৰ শইকীয়া, কি লাগে তোমাক? চেনি দিয়া তোৰ নিশ্চয় গাম। মোৰ গানটো মোৰ 15-16 চনত কৰা গানটো গাই দিম গাওঁ। চেনি দিয়া তোৰ মিঠা কথাবোৰ আয়ৈ কলিজা কিনো যে মধুৰ, মিঠা যেন হিয়াৰ মৰমবোৰ আয়ৈ কলিজা পাবলৈ আতুৰ। চেনি দিয়া তোৰ মিঠা কথাবোৰ আয়ৈ কলিজা কিনো যে মধুৰ, মিঠা যেন হিয়াৰ মৰমবোৰ আয়ৈ কলিজা পাবলৈ আতুৰ। এই মাইনা বুলি মাতিৰে মোৰ কাষলৈ আহিলে, মোৰ কেঁচা কলিজা কৰি নিলি চুৰ। এইটোৰে কথা ভাবোতে নবহে মনে কোতে, খলিহনা বুলি মই বাচিলো আঙ্গুৰ। চেনি দিয়া তোৰ মিঠা কথাবোৰ
আই ঐ কলিজা কিনো যে মধুৰ পুৱা হ'লে দেউতা পথাৰলৈ যায় আখলতে আই থাকিব সোমাই পদূলি মূৰতে ৰৈ থাকিবি যাব পাৰো মই তেতিয়া ওলাই মাইনা বুলি মাতিলি মোৰ কাষলৈ আহিলি মোৰে কেঁচা কলিজা কৰি নিলি চুৰ তোৰে কথা ভাবোতে নবহে মনে কতে খলিহনা বুলি মই বাচিলো মাগুৰ চিনি দিয়া তোৰ মিঠা কথাবোৰ আই ঐ কলিজা কিনো যে মধুৰ ঐ আই ঐ কলিজা কিনো যে মধুৰ থেংক ইউ গানটো গাবলৈ কোৱাৰ বাবে বহুত দিনৰ মূৰত গাইছোঁ দীপাংকৰ হেছটেগ কেনেকৈ পৰিলে টপত নিলিম গাখীৰৰ চাহ কৰোঁতে গাখীৰ উফন্দি আহি হাতত পৰিলে মোৰ মানে কিবা এটা নহয় কিবা এটা থাকিবই ভাগ্য ভাল ধূপ উঠা নাই ইয়াতে চব আলুৰ হেৰা দি থৈছিলোঁ প্ৰলেপ সেইকাৰণে দাগ লাগিয়ে আছে ইয়াৰ পাছত যাম গৈ এল'ভেৰা লগাম সকলোৱে চাই আছে তো ধন্যবাদ সকলোকে ৰূপম শইকীয়া এডমিন ঠিকে আছে হটস্পট লোৱা আৰে কাৰ পৰা হটস্পট ল'ম চবৰে জিঅ'ই হয় বকৱাছ কি টপত নিলিম বা মাৰি আছা মাৰ লাগে ক'ত তুমিহে মোতকৈ ডাঙৰ কৃষ্ণমণি বৰা হয় বহুত দিনৰ মূৰতে আহিলোঁ আচলতে মই এই প্ৰব্লেমটোৰ কাৰণেই মই নাহোঁ যিটো উৎসাহত আহোঁ নহয় চপট হৈ যায় মোক ৰিকুৱেষ্ট কৰিছিলে অৰূপ বৰা তোমাৰ নিজৰ গান এটা শুনিব বিচাৰিছোঁ অৰূপ দা মই চেনি দিয়া টুৰটো গালোঁ তোমাৰ ৰিকুৱেষ্ট আৰু দীপাংকৰ ৰিকুৱেষ্ট কম্বো হৈ গ'ল আৰু গাম মোৰ নিজৰ বিহু আছে মই বিহু গাম আৰু মোৰ গীতসমূহ শুনিবলৈ বিচাৰিলে ভিডিঅ'সমূহ চাবলৈ বিচাৰিলে মোৰ ইউটিউব চেনেল সংগীতা শইকীয়া অফিচিয়েলত গৈ পেলাই চাৰ্চ কৰি পাব গীতবোৰ চাবলৈ পাৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক কৰিব বেলেগৰ পৰা লাইভ দিয়া নেকি ৰৈ যায় নহয় একচুৱেলি চেনেলটোৰ প্ৰব্লেম নহয় না নেটৱৰ্কৰ প্ৰব্লেম আৰু জিঅ'টো এতিয়া চবেই আছে চবেই ইউজ কৰি আছে সেইকাৰণে অলপ হেক হয় আৰু আব্দুল জেইল আব্দুল দা গোৱালপৰীয়া এটা গান লাগে গাম গোৱালপৰীয়া গীত মোৰ খুবেই প্ৰিয় শ্ৰদ্ধা প্ৰতিমা পাণ্ডে বাইদেউৰ গীত গাম নিশ্চয় গাম আমি চাই আছোঁ দেই নয়নমণি বা আণ্টি থেংক ইউ আণ্টি আপুনিতো জানোৱেই আৰু আপুনি মোক বহুত মানে উৎসাহ দিয়ে আপোনাৰ প্ৰত্যেকটো কমেণ্টত মই বহুত উৎসাহ পাওঁ গাবলৈ সাহস পাওঁ আচলতে তেনেকৈ ধন্যবাদ এনেকৈ যে ৰৈ আছিলে মোক চাবলৈ গীত চাবলৈ নিজৰ গান গোৱাবা তপন গালোতো কিয় কামুৰিছা ধুনীয়া মেলডি থকা গোৱা আমাৰ দৰে বুঢ়া মানুহ ই আণ্টি কিয় তেনেকৈ কৈছে ঠিক আছে মই আণ্টিৰ কাৰণে এটি গীত গাইছোঁ মোৰ খুব ভাল লাগে কোনোবাই মেলডি গাব দিলে নাজানো চবেই কিছুমানে কয় যে তুমি মেলডিতকৈ তোমাৰ ভইচটো অলপ ৱেষ্টাৰ্ণবিলাকত বেছি ছাপোৰ্ট কৰে কিন্তু মেলডিয়ে সদায় মই চেষ্টা কৰোঁ গাবলৈ চবেই যাতে অকণকৈ গাবলৈ পাৰোঁ ৰেপ হওক কিবা হওক চবেই ট্ৰাই কৰোঁ গাবলৈ তো মই আণ্টিৰ কাৰণে গাইছোঁ মেলডি এটা মুদ্ৰাৰ গীত ডাৱৰে ডাৱৰে খেলে লুকা ভাকু পুৱাৰ কোমল ৰ'দতে এয়া যেন আহিনৰ গাভৰু দেহা নোৱালে ধুৱালে বগা বগা শৰতৰ নিয়ৰে শেৱালি ফুলৰ ৰাতি ভিজা ভিজা দুবৰি
ডাৱৰে ডাৱৰে খেলে লুকা ভাকু পুৱাৰ কোমল ৰ'দতে। লোপামুদ্ৰাৰ গীত। মই গানটো আজি ফাৰ্ষ্ট টাইম অকণমান গাই দিলোঁ, কিন্তু বৰ ভাল লাগে। খুব শ্বৰ্টলি মই গানটো অকণমান গাই পেলাই সকলোলৈকে এৰি দিম, ফেচবুকত দিম। তো খুব ভাল লাগে গানটো। আণ্টি আপুনি শুনিবচোন ইউটিউবত ডাৱৰে ডাৱৰে, নহয় শুনিবও পাৰে, কিন্তু মোক এজন মোৰ গুৰুৱে দিছিলে গীতটো, এইটো গান শুনিবি বুলি। সাংঘাতিক ভাল লাগে গানটো। লোপামুদ্ৰা কি লিখে তেখেতৰ সেইটো পাহৰিলোঁ, কিন্তু লোপামুদ্ৰা ডাৱৰে ডাৱৰে বুলি লিখিলে আহিব। মোৰ এটাও আছে ৰিকুৱেষ্ট। কোৱা দেহা জুমলি শৰ্মা, কোৱা কি ৰিকুৱেষ্ট আছে? আপোনাৰ নাম্বাৰটো মোৰ তাত নাই। তপন তোমাক কেনেকৈ লাগে দাদু দেৱজিৎ দাদু, বহুত ধন্যবাদ। আপুনিতো মোৰ গড ফাদাৰ হয়, সেইটো আৰু মই মুখেৰে ক'ব নোৱাৰোঁ। এক ছেকেণ্ড, প্ৰত্যেকটো গীতৰ লিৰিক্সবোৰ নাথাকে, মই লিৰিক্সটো উলিয়াই ল'লে খাব পাৰিম। 1 মিনিট মই গাম। ডিংকু বৰা। ধুনীয়া ল'ৰা তোৰ কেনো হ'ল, ধুনীয়া হাঁহিটো কেনি গ'ল, পঢ়াত ভাল ল'ৰা তোৰ কেনো হ'ল, শুনিছোঁ পঢ়াবোৰ এনেই গ'ল, চিন্তা কৰি জতাধাৰী শিৱ হ'ল। লিৰিক্সটো পাহৰিছোঁ। এইটো বহুত ডাঙৰ প্ৰব্লেম হয়। ৰাতি এবাৰ বহাগ নহ'ল বুজিছে, বহাগ নহ'ল, গানবোৰ উঠোৱাও নহ'ল। মই গাই দিম তথাপি দেই, লিৰিক্সটো ওলাই লৈ। তোমাৰ ভাল লগা এটা গোৱা। শৰ্মা তুমি মোক গোৱা আকৌ কোনটো গাব লাগে। লোপামুদ্ৰা নেওগৰ কথা কৈছা নেকি? য়েছ, তেওঁৰ কথাই কৈছোঁ। বহুত ধুনীয়া গাইছে ডাৱৰে ডাৱৰে গীতটি। টাইটেলটো মই পাহৰিছোঁ। লোপামুদ্ৰা নেওগ। থেংক ইউ বৈৰাগী বসুমতাৰী। মৰমী শইকীয়া বা চাউণ্ডটো কম আহি আছে, চাউণ্ডটো কম আহিছে নেকি? পবিত্ৰ শইকীয়া, আপোনাক এবাৰ লগ পোৱাৰ আশা ৰৈ গ'ল মনত। কিয় তেনেকৈ কৈছে? লকডাউনটো খোলক ৰ'ব, নিশ্চয় পাম লগ। বহাগ আহিলে বৰ্তমানটো আমাৰ কাৰণে আমাৰ জীৱনটো মেইন হয়নে? আমাৰ সকলোৰে কাৰণে জীৱনটো মেইন। গতিকে এই তাৰ পাছত সকলোৱে আকৌ আগৰ দৰে চলাচল হ'লেতো নিশ্চয় সকলোকে লগ পাব পাৰি। এই বসন্তত আমি উকা হাতেৰে থাকিলোঁ আৰু জেতুকাও নলগালোঁ দেখিছে। অহা বসন্তত খুব ফূৰ্তি কৰিম বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে সকলো ঠিক হৈ যায় হয়নে? আৰু সকলো কিন্তু ঘৰতেই থাকিব। কিবা খুব বেছি প্ৰয়োজনীয় বস্তু হ'লে যাব লাগে আৰু, বাকী লিপষ্টিক কাজল এইবোৰ নহ'লেও চলে। জোৰমলয়া জুমলি, ঠিক আছে গাই দিছোঁ। জোৰমলয়া কোন দেশলৈ বাতৰি নিয়া, কহুৱা বন যোৱা, তুমি ৰৈ কৈ যোৱা। জোৰমলয়া কোন দেশলৈ বাতৰি নিয়া, এই
মাটিতে কহুৱা বন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা পাপা পাৰপা 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 পাপা পাৰপা পাপা জুমলি তোৰ কাৰণে গালো বিহু এটা গাইছোঁ বিহু এটা তৃষ্ণা দেৱী বাৰ বিহুটো গাওঁ পুৰণা চবেই ভাল পায় তোক দেখি মুৰ্গা কেনেবা লাগে তোক দেখি মুৰ্গা কেনেবা লাগে বিহুৰে তলিতে নাচু নাচু লাগে বিহুৰে তলিতে নাচু নাচু লাগে মোৰ চেনাই তেনেকৈ নেচাবি বৰ মৰম লগাকৈ মোৰ চেনাই তেনেকৈ নেচাবি বৰ মৰম লগাকৈ তোক দেখি মুৰ্গা কেনেবা লাগে তোক দেখি মুৰ্গা কেনেবা লাগে তিহিতে শিঙাৰে পেপাতে দূৰণিত বাজিছে থাকো মই কেনেকৈ উতলা হিয়াখন লৈ ধিনকে ধিনাও চেনাইৰে ঢোলতে দূৰণিত বাজিছে থাকো মই কেনেকৈ উতলা হিয়াখন লৈ তোক দেখি মুৰ্গা কেনেবা লাগে তোক দেখি মুৰ্গা কেনেবা লাগে বিহুৰে তলিতে নাচু নাচু লাগে বিহুৰে তলিতে নাচু নাচু লাগে মোৰ চেনাই তেনেকৈ নেচাবি বৰ মৰম লগাকৈ মোৰ চেনাই তেনেকৈ নেচাবি বৰ মৰম লগাকৈ ভাল লগা বিহুগীত পুৰণিৰ মাদকতাই সুকীয়া আমাৰ জুবিন দা আৰু পুৰণি মানে মাদকতাই সুকীয়া তেনেকৈ পুৰণি আমাৰ তৃষ্ণা দেৱী বাইদেউ এয়া কুইন দাস বাইদেউ মালবিকা বাইদেউ সকলো গীতৰ মাদকতাই সুকীয়া কিছুমান গীত ভাল লাগে এতিয়াও শিল্পীয়ে প্ৰত্যেকখন মঞ্চত আৰম্ভণি গীত হিচাপে কিছুমান গীত গায় যিটো পুৰণিক স্থান দিয়েই মানে কিন্তু সেই গীতকেইটাক আজিও কোনো বিট কৰিব পৰা নাই আৰু নোৱাৰেও চাগে মই কিন্তু সদায় পুৰণিক স্থান দিওঁ কিন্তু সেয়া আৰু সকলো সময়ৰ লগতেতো চলি গোৱালপৰীয়া এটি লোকগীতৰ ৰিকুৱেষ্ট কৰিছিলে আব্দুল দাই হিমন্ত শইকীয়া মই প্ৰিপেয়াৰ কৰিছিলোঁৱে তাতে মোৰ বেলেগৰ পৰা দাদাৰ পৰা ফোন এটা লৈ কাৰকেট গাম তেতিয়া সকলোৱে অকণমান তাতো ফূৰ্তি কৰিব পাৰে কিন্তু নেটটোৱে যে ধাজিয়া উৰাই দিছে এতিয়া ভাল হৈ থাকিলেই হ'ল 1 ঘণ্টা মোৰ ভাল লগা এটি গোৱালপৰীয়া লোকগীত গাইছোঁ নাচিতে হে কমলা সুন্দরী হালিয়া রে অকমান বাজা নাচে তুই ভালো কইরা বাজাগ তারা সুন্দরী কমলা নাচে নাচিতে হে কমলা আরে নাচিতে হে হালিয়া জালিয়া পরে রে ভাল কইরা
বাজগো তারা সুন্দরী কমলা নাচে আরে ভালো কইরা বাজগো তারা কমলা সুন্দরী নাচে পেন্দনের শাড়ি রই দেহে ঝলমল করে রে আরে কমলা সুন্দরী পেন্দনের শাড়ি রই দেহে ঝলমল করে রে ভাল কইরা বাজগো তারা কমলা সুন্দরী নাচে ও তুই ভালো কইরা বাজগো তারা সুন্দরী কমলা নাচে ডিং 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 ভাল লাগে গোৱালপৰীয়া লোকগীত ধন্যবাদ আব্দুল্লাহ তেওঁ বহুত আগৰে পৰা মোৰ লগত কণ্টেক্টত আছে তেওঁলোকৰ তাত বহুতবাৰ গৈছোঁ শ্ব' কৰিবলৈ ধন্যবাদ হেমন্ত চাইকি গোল নেটডাল দীপাংকৰ তোমাৰ তাত গৈছে মোৰ তাত যোৱা নাই নাম নলবা লিৰিক্স পাহৰি আকৌ কপি আনি লৈছোঁ বহি চাই চাই গান কৰ্ণৰ নিচিনা বহুতবাৰ মই একদম আগৰ কথা এটা শ্বেয়াৰ কৰিছোঁ এবাৰ মই কম্পিটিশ্যন কৰিব গৈছোঁ নগাঁও ডিষ্ট্ৰিক্ট নাট্য মন্দিৰত আছিলে তাৰপাছতে মই কম্পিটিশ্যনটোত গাম অসমীয়াৰে লালিতা পালিতা এতিয়া মই ক্লাছ 5 মানত পঢ়োঁ আৰু তাৰপিছত আমাৰ নগাঁৱৰ শ্ৰদ্ধাৰ শিল্পী দিগেন মহন্ত খুৰাহঁতৰ লগত আমাৰ এটা ভাল টাৰ্মছ আছে তো খুৰীয়ে মোক সুধিছে অ' মাইনা আহিছা কি গাবা মই গ'লোঁ পাহৰি গ'লোঁ কি গাম এইজনী কি ছোৱালী বোলে গানটো পাহৰি গ'লোঁ মই ৰ'ব মই মোৰ লগত পেহী যায় দাদা যায় মই পেহীৰ ওচৰত গৈ কৈছোঁ মই কি গাম গানটো কৈছে অসমীয়াৰ লালিতা পালিতা গৈ পেলাই মই খুৰীক কৈছোঁ খুৰী মই অসমীয়াৰ লালিতা পালিতাটো গাম ইমান গধুৰ মানে পাইছোঁ মই গানটো ক'বলৈকে মানে পাহৰিয়েই থাকিলোঁ আৰু কি যে হ'ব মই সেইদিনাখনেই মানে মই ভাবিছোঁ যে কি মানে মই আৰু ইমান লিৰিক্স পাহৰোঁ নাজানো আৰু গাই আছোঁ আজি কিমান বছৰ ধৰি একেখিনি গানকে কিছুমান গানটো কমপ্লিট গায়ে আছোঁ 5 বছৰ 6 বছৰ ধৰি সেয়াও পাহৰোঁ ফিমেলবিলাকৰ তেনেকুৱাই হয় নেকি মেলবিলাকে দেখোন ধুনীয়াকৈ গায় খঞ্জন শইকীয়া ধন্যবাদ জুমলি সাঁতুৰিব অলপ গাই দিম হা সাঁতুৰিব পাৰে বুলি পবিত্ৰ শইকীয়া সাঁতুৰিব পাৰে বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰে বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি পাহৰি যাবানে অতীতৰে দিয়া মৰম দলিয়াই দিবানে সেই বুলিহে লাগে ভয় অমৰমী সেই বুলিহে লাগে ভয় জিলিকা সকলোবোৰ সোণ হ'ব নোৱাৰে তৰাবোৰ কেতিয়াও জোন হ'ব কাৰণ পাহৰি গ'ল গোৱাই নহয় বিহুটো ৰ'ব কেতিয়াবা ৰিকুৱেষ্ট পালে অলপ চলপ মেনেজ কৰি গাওঁ মই অকণমান চেষ্টা কৰিলোঁ গাবলৈ গীতটোতো মনত আছে সুৰখিনি কিন্তু কথাবোৰ পাহৰি যোৱা যায় পবিত্ৰ শইকীয়া গালোঁ অমিত দা হেল্ল' এবাৰ দিখৌ নৈ গানটো শুনিব আশা কৰিছোঁ তোমাৰ পৰা শুনাম দিখৌ নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দিখৌ নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰম নহয় এৰিব নোৱাৰো মৰিব নোৱাৰো
জাজি নৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বুলিছে ঐ ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বুলিছে পলাশ নহয় জুমি চোৱা এই যে মোৰ কলিজাৰে ৰঙা তেজ দেখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো বৰ ভাল পাওঁ বিহুটো আৰু মই সেইকাৰণে গালোঁ অকণমান দীপাংকৰ নাজানো জোনবেলি তৰা সদায় ওলাই থাকিব কি বস্তু এইটো মই শুনা নাই শুনিছোঁ যদিও মোৰ খুব ভাল লগা এটি বিহু আছে গাম নেকি জুবিন দা আৰু বৰ্ণালী কলিতা বাৰ আফজাল হুছেইন আচলতে চব যদি গানবোৰ তেনেকৈ গাবলৈ পাওঁ বৰ ভাল লাগে কিন্তু কিছুমান নাথাকেগৈ আৰু ঢেঁকী দে অঁ দীপাংকৰ ধন্যবাদ অঁ গাই দিম বাৰু অকণমান ঢেঁকী দে ও মোৰে লাহৰি ঢেঁকীৰে চাবতে কপাই ঢোল চুবুৰি সান্দহ পিঠাগুৰি আৰু থচিৰা ভাজি হুঁচৰি গাব আহিন যতনাই দিবি ঢেঁকী দে ও মোৰে লাহৰি ঢেঁকীৰে চাবতে কপাই ঢোল চুবুৰি ঢেঁকীৰে চাবে দুভৰি নাচিব লাহিক কালটি ঘামত জিলিকি উঠিব ঢেঁকীৰে চাবে দুভৰি নাচিব লাহিক কালটি ঘামত জিলিকি উঠিব সেইটো মোৰ সতে গাবি তই সেইটো মোৰ সতে গাবি আজয় সান্দহ পিঠাগুৰি আৰু থচিৰা ভাজি সান্দহ পিঠাগুৰি আৰু থচিৰা ভাজি আহিন যতনাই দিবি ঢেঁকী দে ও মোৰে লাহৰি ঢেঁকীৰে চাবতে কপাই ঢোল চুবুৰি কৃষ্ণদাৰ বিহু তামাম আৰু বৰ ভাল লাগে ন মই এইবৰ্ষ আছিলোঁ কিন্তু এবাৰতো বিহুৱে নহ'ল যোৱা বছৰ মই কৃষ্ণদাৰ লগতে আছিলোঁ তো ইমান দূৰত আছে আমাৰ ইয়াতে বাৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টত কম দুখন হৈছে প্ৰগ্ৰেম আমি বাহিৰতে বেছিভাগ কৰিছোঁ চবটো বাহিৰতে চবেই ৰিকুৱেষ্ট কৰে দাদাক এইটো গান আৰু মানে ইমান জনপ্ৰিয় আজি কিমান বছৰ আগৰ গীত ইমান জনপ্ৰিয় কিন্তু মই যে চিৰিয়াছলি গানটো পাহৰি গৈছিলোঁ এই দাদাৰ পৰা শুনি যোৱাবাৰ প্ৰগ্ৰেমত মানে 2 লাইন মুখস্থ কৰিছোঁ আৰু কেনেকুৱা ভুলাক্কাৰ মই ওৰে বাংলাদেশের মেয়ে তুই আব্দুল্লাহ বিহুর প্রগ্রাম না এইটো গতিকে মই বিহুৱে গাইছোঁ মোৰ হিন্দী গীতৰ ৰিকুৱেষ্ট আহিছে মই গোৱা নাই আকৌ কেতিয়াবা নিশ্চয় এইটো পেজৰে বুলিয়ে কৈছোঁ ইয়াৰ পৰা আকৌ মই কেতিয়াবা দেখা দেখি হ'ম তেতিয়া মই অফ ছিজন বেলেগ ছিজনত দেখা দেখি হ'ম তেতিয়া মই বিহু অসমীয়া গীতৰ বাহিৰে বেলেগ গীতো গাম বিহু বা আমাৰ যিখিনি অসমীয়া আধুনিক গীত বিহু এইখিনি মই গাই আছোঁ
আৰু আমাৰ প্ৰতিমা পাণ্ডে বাইদেউৰ তেখেতো আমাৰ লেজেণ্ড হয়, তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ গীত গালোঁ। আমাৰ গোৱালপৰীয়া সংস্কৃতিৰ এটি গীত গালোঁ। গতিকে বেলেগ হিন্দী হওক বাংলা হওক সেইখিনি মই নেক্সট ছিজনত গাই দিম। ঠিক আছে, বিহু হয়, গতিকে মই হিন্দী গীতৰ প্ৰণামীয়ে মোক আহি পাওঁতে ৰিকুৱেষ্ট কৰিছে, তো মই গোৱা নাই। একো নকয় দেখোন, কি ক'ম তপন, আমি নাচি আছোঁ। অৰূপ বৰা, নাচি থাকক আপুনি। তাৰপিছত মই জুবিনদাৰ হেৰিটো গাওঁ, বিহু যিহেতু বিহু খুব কম গোৱা হৈছে, তো মই জুবিনদাৰ মৰিলং মৰিলংটো গাওঁ বিহুটো। সকলোৱে হালি জালি নেই অগা লেলা, এতিয়া নহয়, তিৱা গাম, দীপাংকৰ তিৱা গাম। মোৰ গাম মই মৰিলং মৰিলংটো গাই লওঁ দেই। দেখোন ঐ গাল আকৌ হে মৰিলং লাগি যায়, ধৰিলং লাগি যায়, মৰিলং লাগি যায়, চুইলং লাগি যায়। এ ফুলে সোণাৰু হালধীয়া, চিঙিলং লাগি যায়, ভোলা সোণা মোৱা ধুনীয়া, মৰম লগা আনিলং লাগি যায়। থাকিব নোৱাৰো ঘৰত সোণা মোৱা, তোলৈ যাং লাগি যায়, সদায় মনত পৰি থাকে সোণা মোৱা, আনিলং লাগি যায়, তোমাক নেপাং লাগিলে ভাবিলে, মৰিলং লাগি যায়, মৰিলং লাগি যায়, মৰিলং লাগি যায়, ধৰিলং লাগি যায়। ফুলে মালতী মোহনীয়া, চিঙিলং লাগি যায়, ভোলা সোণা মোৱা ধুনীয়া, মৰম লগা তোলৈ যাং লাগি যায়, সদায় মনত পৰি থাকে সোণা মোৱা, তোলৈ যাং লাগি যায়, থাকিব নোৱাৰো ঘৰত সোণা মোৱা, আনিলং লাগি যায়, তোমাক নেপাং লাগিলে ভাবিলে, মৰিলং লাগি যায়, মৰিলং লাগি যায়, মৰিলং লাগি যায়, মৰিলং লাগি যায়। অনাহৰ ফুলৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ আনিলি তই বহাগৰে খবৰ, অনাহৰ ফুলৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ আনিলি তই বহাগৰে খবৰ, বুকুতে বাজিছে ঢোলৰে চাবৰ, তেজতো উঠিছে পিৰিতিৰে লহৰ, বুকুতে বাজিছে ঢোলৰে চাবৰ, তেজতো উঠিছে পিৰিতিৰে লহৰ, অনাহৰ ফুলৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ আনিলি তই বহাগৰে খবৰ। ধন্যবাদ দেই নাহৰটো ৰিকুৱেষ্ট কৰাৰ কাৰণে। তপনো মই এইখিনিত বজাই আছোঁ, আৰু মই যিমানখিনি মেডিচিন কৰিছোঁ অকণমান বিষটো কমিছে। মই এনেও ডকচা হয়, ডকচা জানা কি? মই ডকচা হয়,
এইটো চোৱা ধূপ আছে, এইটো দেখিছা? এইটো ধূপ দেখিছা? এইটো গোটেইটো পৰিছে এইখিনিৰ পৰা এইখিনি। তোমাক মই পাৰ্চনেলি পিকচাৰ চেণ্ড কৰিম। ভকাই আছে, ভকাই আছে, পুৰি আছে। মই ফুৱাইও আছোঁ। কিন্তু গানত যেতিয়া মানুহ সোমাই যায় ন, তোমালোকে যেনেকৈ শ্ৰোতা গানটো শুনি থাকোঁতে যেতিয়া একদম মাইণ্ডলি শুনিবা, তেতিয়া একো ভুলি যায়। মই ড্ৰেছ কৰিব পৰা নাই, কিন্তু মই হাত চকুৰিটো বজাইছোঁ চোৱা, এতিয়া আকৌ ভকাইও আছে। কিন্তু গাইছোঁ যেতিয়া মানে এইটো নাই আৰু, জোচত গাই থাকোঁ আৰু কি হয় দেখা যাব। সেইটো চন্দনা আজয় কলিজা বুকু ফাটি মৰি যা, পুটপুটি মইনা পুটপুটি। ৰাজ লেলা মই পাছতকৈ গাম। দীপাংকৰে মোক তিৱা গানটো ৰিকুৱেষ্ট কৰিছিলে, মোৰ খুব প্ৰিয়, মই গাওঁ। মুনমুন বাই গোৱা তিৱা গীতটিৰ পৰা মই লৈছিলোঁ। পৰতে থাপলাঙে ঐ হানা এ পৰতালিং তে ঐ আই দেউ জু আথুৱা ঐ আই দেউ জু আথুৱা ঐ পৰতে ধুবাঙে ঐ লাই হাতকো মল কোমলৈ ভৰিকো মল কোমলৈ ভৰিকো মল কোমলৈ আৰু কোমল কোমলৈ গাত এ পৰতালিং তে ঐ পৰঙা কপে গায় পৰঙা কপে গায় কেলাচ সাজে ঐ খা যাকৈ লাঙে লাঙে খালৈ লাঙে লাঙে লাং থাং বিলৰে মাছ লাং থাং গাঁৱৰে ছোৱালী নানিবা যাকৈ মাৰি নোখোৱাই ভাতে যাকৈ মাৰি নোখোৱাই ভাত দলনি পথাৰত যাকৈ ভাই আছিলো কলা বুলত ধৰিলে জোক জোকেৰুৱাই নিবলৈ আহোঁতে চকু টিপ মাৰিছিলি মোকে চকু টিপ মাৰিছিলি মোক লাই লাই হিলালি এহনানিও থেংক ইউ। মোৰ খুব ভাল লগা গীত এটি। প্ৰগ্ৰাম কৰিব নোৱাৰাৰ কাৰণে বেয়া লাগিছে। বেয়াটোতো লাগিবই বাৰু, সেইটো আমাৰ যিহেতু বহাগৰ কাৰণে অপেক্ষাৰে বাট চাই থাকোঁ ন। যোৱা বহাগটো শেষ হৈ গ'ল, তো আমি শেষখন মঞ্চ কৰিয়ে আহোঁতে অহা বহাগ বুলি পেলাই সেই এটা আশা এটা পুহি ৰখা হয়। কিন্তু সেয়া উপায়তো নাই। যি মহামাৰীয়ে অকল ভাৰতটোতো যথেষ্ট কমেই, ইমান 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 লিটাৰেট ইমান ৰিচ কাণ্ট্ৰিত যেতিয়া ইমান ত্ৰাস কৰিছে, তো আমাৰ ভাৰতটো হওঁ বুলি ক'লেতো চূৰ্ণ বিচূৰ্ণ হৈ যাব। গতিকে স্বাস্থ্যইহে আৰু সকলো ন, জীৱনটোৱেই মেইন। গতিকে জীৱনটোক আমি ঠিক ঠাক কৰি ৰাখিব পাৰিলে কোনো প্ৰব্লেম নাই। আকৌ আহিব বহাগটোতো আহিয়ে থাকিব, 12টা মাহত ইফাল সিফালত আহিয়ে থাকিব। গতিকে আমি ধৈৰ্য ধৰিব লাগিব আৰু উপায়তো নাই।
মেইন হৈছে মহামাৰী গৈ লওক ফূৰ্তি আমি এনেও কৰিব পাৰোঁ যেতিয়া আমি লকডাউন খুলি দিয়াৰ পিছত আমি যেতিয়া গোটেইবোৰ একলগে হ'ম হয়নে কোনোবা একলগে থাকি পেলাই গান এটা বজাই বা লগৰ কোনোবা এজনে গাব জানে তেওঁ হতুৱাই গোৱাই পেলাই আমি উপভোগ কৰিব পাৰোঁ নালাগে আমি হিউজ এমাউণ্টত প্ৰগ্ৰাম নাপাতোঁ বা শিল্পীক তেনেকৈ নিমন্ত্ৰণ কৰি আলি আমি দিব নোৱাৰিব পাৰোঁ বা নিদিওঁ আমি বহাগটো আমি নিজৰ মাজতো অনুষ্ঠান কৰিব পাৰোঁ সেইবিলাক আমি চাওঁ খোলাৰ লগে লগে চব অ'কে বাট যিহেতু ইমান মানে সাৱধানে থাকিব লগা হৈছে হাত ধুয়ে আছোঁ ক'তো ওলাইও যোৱা নাই ঘৰৰ ভিতৰতে আছোঁ আৰু ঘৰৰ ভিতৰতে যেন মানে ডিষ্টেঞ্চ মেইনটেইন কৰিম তেনেকুৱা হৈছে গতিকে যেতিয়া স্বাস্থ্যটো শৰীৰটো ঠিক হৈ থাকিব আৰু সময় পাম সকলো কুশলে থাকক গতিকে বিহু আহিব আকৌ কুলিয়ে মাতিব আকৌ ঢোল বাজিবই আমি আকৌ ফূৰ্তি কৰিম আকৌ বিহু অনুষ্ঠান পাতিম হয়নে এইবাৰ কাতি মাহত বহাগী বিদায় পাতিম দিয়া হ'ব দ দীপাংকৰ শইকীয়া হ'ব দিয়া পাতিবা তোমালোকেতো এনেও পাতাই দক্ষিণ পাটত কাতি মাহত পাতা হ'বলা অনুষ্ঠানৰ শেষত তোমাৰ ভাল লগা আৰু এটি গীত গাবা এঘণ্টা হৈছে মই আৰু 15 মিনিট আছোঁ চ' মই মোৰ এটা নিজৰ গীত গাওঁ যোৱা বৰ্ষত বা অথনি গোৱাটো ফাৰ্ষ্ট টাইম মই জানি দিয়াটোৰ যিটো গাইছিলোঁ সেইটো 15 চনৰ ভিডিঅ' আছিলে আৰু মই যোৱা 17ত কৰিলোঁ মোৰ আৰু এটি বিহু আৰু 18তো মই আৰু এটি বিহু কৰিছোঁ 18তো মোৰ ভিডিঅ' নাই 17তো মোৰ ভিডিঅ' আছে আপোনাৰ গীতটো একদম থলুৱা বিহু লিৰিক্স টিউন আছিলে মৰাণৰ অপূৰ্ব জ্যোতি মোহনৰ লিৰিক্স টিউন আছিলে আৰু মিউজিক কৰিছিলে পিংকল প্ৰত্যুষে ভিডিঅ'টো চোৱা নাই যদি চাবগৈচোন মোৰ নিজৰ চেনেলতে আছে দিখৌ নৈৰে বুলি আছে দিখৌ নৈ দাঁতিত মই অকণমান বিহুটো গাইছোঁ হায় দিখৌ নৈৰে দাঁতিত উঠি মহৰ পিঠিত জুৰিয়া পেপা কিয় বজাও কুলিয়ে কন্দা গধূলি স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহুখন পাতিছে ৰংপুৰৰ নগৰীত ৰংঘৰৰ বাকৰিত চেনাই বেছি দূৰ নহয় ৰংপুৰৰে বাট পাৰিলে পাক মাৰিবি লগাবি মা ৰংঘৰ কাৰেংঘৰ শিৱদৌল কোনেনো সজাইছিল তলাতলৈ সজাইছিল আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহুখন চাই ৰংঘৰৰ বাকৰিত বিহুখন চাই ইমানেই গাইছোঁ শেষৰ যোজনা অকণমান গাই দিছোঁ এই জীৱন দুদিনীয়া এই জীৱনটো নুবুজা মনৰে গৰাতি খহিব নিদিবি আধা বাটত লাগিব জগত মোৰ নিজৰ বিহু আছিলে গীতটো কিন্তু মই কি গাইছোঁ উপস্থাপন মই নাজানো মানুহে ভাল পাইছে ভাল বুলি কৈছে তথাপি মই বিশেষকৈ গীতটোৰ লেখক আৰু সুৰকাৰ অপূৰ্ব জ্যোতি মোহন ইমান ধুনীয়া তেখেতে গীতটো কৰিছে নহয় মই গীতটো গাবলৈ লওঁতেও মই চিন্তা কৰিছোঁ যে মই তাক উপস্থাপন কৰিব পাৰিম নে নোৱাৰিম তেওঁ মৰাণৰ হয় খুব টেলেণ্টেড হয় গতিকে নাজানো কি গাইছোঁ গীতটো আপোনালোকে শুনি চাবগৈছোঁ মোৰ চেনেলত
দিখৌ নৈৰে দাঁতিত বুলি আহিলে পাব ভিডিঅ' এক্টিং কৰিছে প্ৰিয়ম পল্লৱী আৰু জিতুৱে কোৰিঅ'গ্ৰাফি উদয় শংকৰ দাই কৰিছিলে মোৰ ৰিচেণ্টলি অক্টোবৰ মাহত মোৰ আৰু এটা সেয়া ৰিলিজ কৰিলোঁ মোৰ নিজৰ লিৰিক্স নিজৰ টিউন যদি ভিডিঅ' অনন্যা আছে চাবগৈ চাই পেলাই জনাব কমেণ্ট বক্সত কেনেকুৱা হৈছে সেইটো অলপ ট্ৰেজেডি দুখৰ আৰু মই নিজে লিৰিক্স কৰিছিলোঁ লিজে টিউন আৰু মিউজিক কৰিছিলে কাকুল দাই ধনজিত ডিডিচিয়ে কোৰিঅ'গ্ৰাফ কৰিছিলে অনন্যা আছে তো ফিডবেকবোৰ পালে এটলিষ্ট গম পাম কামবোৰ কেনেকুৱা হৈছে আগলৈ কাম কৰিবলৈ কেনেকুৱা ধৰণৰ সোৱাদ লাগে মানুহক কেনেকুৱা শ্ৰোতাত ঠিক আছে মই আৰু 10 মিনিট আছোঁ আৰু কিবা বিহু গালোঁ আৰু মোৰ এটা চেংকন নামৰো গীত আছে সেইটো চাব অডিঅ' হয় এইটো ভিডিঅ' নহয় মই যোৱা বৰ্ষত বিহুত কৰিছিলোঁ মোৰ খুব ভাল লগা এটি বিহুৱে গাইছোঁ আৰু দেই ঘুনাসুতিৰ পাৰত বহি মোৰ জংকি পানৰ কথা শুনিবৰ মন যায় থাকিবানে সঁচাকৈ মোৰ কণেঙৈ মই আহিমে বুলি তুমি বাটে চাই ঘুনাসুতিৰ পাৰত বহি মোৰ জংকি পানৰ কথা শুনিবৰ মন যায় থাকিবানে সঁচাকৈ মোৰ কণেঙৈ মই আহিমে বুলি তুমি বাটে চাই ফাগুনত আহিবাৰে গাং চাবলৈ ৰঙালী মৃগা চেংগাতে ল'বলৈ ফাগুনত আহিবাৰে গাং চাবলৈ ৰঙালী মৃগা চেংগাতে ল'বলৈ আচিনায়াং মানে কিয় মৰমী আচিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইতি আচিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইতি আইপমানাং মানে কিয় মৰমী আইপমানাং তোমাকে লুইতে দিৰো যায় মই তোমালৈ যাম আইপমানাং মানে হ'ল তোমাকে ভাল পাওঁ মই তোমালৈ যাম মোৰ ভাল লগা বিহুটো মই গালোঁ আৰু দাদুৱে ৰিকুৱেষ্ট কৰিছে ভূপেন হাজৰিকা দীপেন বৰুৱা আৰু খগেন মহন্তদেৱৰ গীত নাগালে আধৰুৱা হৈ থাকিব ভূপেন হাজৰিকা দেৱৰ মই এটি বিহু গাইছোঁ পুৰণি বিহু আৰু গাম তাৰপিছতে ৰূপমে কলা গোৱা কি গোৱা কথা ক'লা দীপাংকৰ আয়ু নাই পতা কাতি মাহত বহাগী বিতাই বহম থুৰি গান লাগে আমাৰ অপূৰ্বই গাইছিলে বিকাশে গাইছিলে আৰু মই গাইছিলোঁ বৰ ধুনীয়া কিন্তু তাহাঁতে বহুত ধুনীয়া গাইছে গাইছোঁ ভূপেন হাজৰিকা দেৱৰ এটি বিহুগীত আছে খুব পুৰণি সেইটো গাওঁ দাদুৱে ৰিকুৱেষ্ট কৰিছে চ' গাইছোঁ গোটেই গ'ল বিহুটো বৰহম থুৰিটো দীপাংকৰ অকণমান গাই দিছোঁ আমি তিনিও গাইছিলোঁ যোৱা বৰ্ষত বৰহম থুৰি নামৰ এটি এলবাম আছে অপূৰ্বজ্যোতি মোহনৰ এলবাম তেখেতৰ এলবামটোত মই গাইছিলোঁ অপূৰ্বই গাইছিলে আৰু বিকাশ গগৈয়ে গাইছিলে
মই অকণমান বহম থুৰিটো গাই দিছোঁ। নাহেই বাৰু, ঠিক আছে। বৰহম থুৰি উঠত লগাই, বৰহম থুৰি উঠত লগাই, ঐ জনী কৰে নুগা ভৰু, লাজুকীয়া চানি তাই নাচালেও থাকে বনো আৰু, নেঘেৰি খোপাত গগনা ভৰাই, ঐ নেঘেৰি খোপাত গগনা ভৰাই, ঐ জনী কৰে নুশুনাৰো, তেলেকা কৈছানি তাই নেচালেও থাকে বনো আৰু, সোণাৰো হালধীয়া হালধীয়া ফুল ফুলে ভৰা, তই শুন মোহনীয়া লাজুকীয়া ভৰ যৌৱনে ভৰা, বৰহম থুৰি উঠত লগাই। মই গাইছিলোঁ চাতে নাই বজাৰত যাওঁ কেনে কৰি, যৌৱনৰে আলি বাটত উজুতি খাওঁ পিছলি, যাব খোজেও নচলে, যাব খোজেও নচলে ভৰি, যদি আহ নিবলৈ কুলিয়ে কন্দা গধূলি, বৰষুণ দিলেও তিতি যাম তোৰেনো হাত ধৰি, বান্ধিনো যাম মৰমৰ, বান্ধিনো যাম মৰমৰ জৰি। বৰহম থুৰি গীতটি বৰ ধুনীয়া আছিলে। মই তেওঁলোকৰ লগত গাবলৈ অকণ সুযোগ পাইছিলোঁ। মই দাদাই কোৱা ভূপেন হাজৰিকাদেৱৰ বিহু অকণমান গাবলৈ চেষ্টা কৰিছোঁ। গীতটি আছিলে, লিখা ক'তবা থাকিলে, ওলাবই পৰা নাই। আই সৰস্বতী ৰংপুৰ বকুলি, এ তোমালৈ মানি যাওঁ কি বোলো কি, এ তোমালৈ মানি যাওঁ শুকুলা ছাগলী, এমাহে পৰমানে বুলি মিলন দৈ শশী মিলন দৈ, শশী মিলন দৈ বাখৰ কলি দৈ, বাখৰ কলি দৈ আৰু মঙল দৈ, তুমি পৰমানে কি। অকণমান পাহৰিছোঁ দাদা, মই গীতটো ওলাবই পৰা নাই একচুৱেলি। মই অকণমান গাই দিলোঁ দাদু, আৰু সময়ো যিহেতু নাই, সময় সমাপ্ত হৈ গ'ল। তো মই নিউজ নেটৱৰ্ক অসমৰ এই পেজটোক, উদীয়মান পেজটোক বহুত 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 শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তেওঁলোকে ভাল 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 কাম কৰি যাওক, আগুৱাই যাওক, তেওঁলোকৰ নিজৰ এটা কি কয় যিটো বেনাৰ প্ৰতিষ্ঠিত হওক, নিউজ নেটৱৰ্ক অসম বুলি নিজকে প্ৰতিষ্ঠা কৰিব পাৰক পেজটোৱে। ইয়াৰ জৰিয়তে অসমৰ বিভিন্ন গায়কেই হওক, অভিনেতা অভিনেত্ৰী সকলোৱে নিজক উপস্থাপন কৰিবলৈ সুবিধা পাওক এই পেজটিৰ জৰিয়তে। গতিকে সেইখিনি মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু এডমিন ৰূপম শইকীয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে ৰিকুৱেষ্টবোৰ ৰক্ষা কৰিব হয়তো নোৱাৰিলোঁ, আৰু অলপ চলপ যাৰ হৈছে মই অকণমান গাই দিছোঁ। এই ভূপেন হাজৰিকাদেৱৰ স্বনামধন্য গীতটি মই অকণমান গাই দিলোঁ, সময়ো কমি আহিছে, গতিকে সময় নায়েই, মই 1 ঘণ্টা বেছি হ'ল ক'ব গ'লে। গতিকে সকলোকে পুনৰবাৰ বহাগটো গৈছে 9 বছৰৰ, 9টি বৰ্ষৰ, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু মই বিদায় লৈছোঁ। সকলোৱে ঘৰত থাকক, সুস্থ হৈ থাকক, বাৰে বাৰে হাত ধুৱক, মাস্ক লওক, আৰু বাহিৰত গ'লে লগত চেনিটাইজাৰ লগত ৰাখিব। তো ধন্যবাদ, নমস্কাৰ।